পৰিয়ালটো এণ্ড আই উইল গ' হাংগ্ৰি দিছ ইয়েৰ। মোৰ পৰিয়ালটো মই এই বছৰ ভোকত থাকিব লাগিব। আই নিড 100 পেজছ ইন অৰ্ডাৰ টু শ্ব' মাই ফিল এগেইন এণ্ড টু লিভ আনটিল দ্য ক্ৰপ কামছ। কৈছে যে আপুনি মোক অকণমান হ'লেও ক্ষতিপূৰণ দিব লাগিব, যাতে মই মোৰ শস্যখিনি অকণমান হ'লেও পুনৰ মই সজ্জীৱিত কৰিব পাৰোঁ, পুনৰ আকৌ এবাৰ মই শস্য লাগিব পাৰোঁ, বা এই বছৰটোৰ কাৰণে মই মোৰ পৰিয়ালটোক পোহপাল দিব পাৰোঁ। তাৰ কাৰণে আপুনি মোক সহায় কৰিব লাগিব। তাৰপিছত কি ক'লে, আই নিড 100 পেজছ। তেওঁ ভগৱানক ক'লে যে মোক বেছি নালাগে, এটা মূল্য আৰু 100 টকা এটা মোক লাগে। 100 টকা বিচাৰি পেলাই তেওঁ ভগৱানলৈ এখন চিঠি লিখিলে, ইন অৰ্ডাৰ টু শ্ব' মাই ফিল এগেইন। মোৰ যিখন ফিল্ড আছে, ফিল্ডখন আকৌ এবাৰ সজ্জীৱিত কৰিবৰ কাৰণে, এণ্ড টু লিভ আনটিল দ্য ক্ৰপ কামছ। নেক্সট যিখিনি শস্য যেতিয়ালৈকে মই নাপাওঁ তেতিয়ালৈকে মই চলিব লাগিব, মোৰ পৰিয়ালটো চলাব লাগিব। সেই চলিবৰ কাৰণে তেওঁ ভগৱানৰ পৰা অলপ সহায় বিচাৰিছিলে। টু লিভ আনটিল দ্য ক্ৰপ কামছ বিকজ দ্য হেল ষ্টৰ্ম তো কৈছে আৰু যে আপোনাৰ পৰা এইখিনি সহায় লাগিব বিকজ দ্য হেল ষ্টৰ্ম, কাৰণ বৰ ধুমুহা বতাহ জাকে বা শিলাবৃষ্টি জাকে এইখিনি কৈছে আৰু যে কেনেকৈ তেওঁ অনিষ্ট কৰিলে, কেনেকৈ খেতি পথাৰখন ধ্বংস হ'ল, সেই গোটেইখিনি। হি ৰ'ড টু গড, তেওঁ লিখিলে ভগৱানলৈ লিখিলে অন দ্য এনভেলপ। তেওঁ ভগৱানৰ টু গড বুলি পেলাই ভগৱানলৈ বুলি পেলাই সেই এনভেলপটোৰ যিখন চিঠিৰ যিটো কভাৰ থাকে সেই কভাৰ